जिंदाबाद 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 ঘূৰিছে ঘূৰাটো আমি উত্তৰ চাইডো ঘূৰিছিলোঁ প্ৰথমবাৰ আজি মই শান্তিনগৰত আমাৰ 8টা ভোট চেণ্টাৰ আছে এই 8টা ভোট চেণ্টাৰৰ মানুহবিলাক লৈ মই আজি প্ৰথমবাৰ সভা কৰিছোঁ আমি আজি চাইনটো বিৰাট ভাল দেখিছোঁ সবাই আহিছে সকলোৱে আহি পেলাই আজি আমাৰ লগত এই সভাত উপস্থিত হৈছে তাৰ কাৰণে মই এই শান্তিনগৰ বাসীক আজি মই ধন্যবাদ দিছোঁ আমি ভাবা নাই যে আমাৰ লগত এতিয়াও আমাৰ লগত শান্তিনগৰ মানুহ ইমান যে মোক মৰম কৰে আৰু অত যে আমাক কি কয়তো মৰম কৰে আৰু আমাৰ ভোটাৰসকল আৰু এই সভাত উপস্থিত নমস্কাৰ জনাইছোঁ একচুৱেলি হয় মই 10 বছৰ ডিব্ৰুগড় হয় মই নিৰ্বাচন কৰিছিলোঁ আৰু দুবাৰকৈ মই জিকিছোঁ এই জিকাটো মোৰ কাৰণে নহয় আমাৰ কাৰণে নহয় আপোনাৰ লগত যেহেতু হয় যদি তাত কৰিছে মোক নিজৰ মূল্যৱান ভোট দি পেলাই মোক জয়যুক্ত কৰিছে এইটো আপোনাৰ কাৰণে জিকিছোঁ কিন্তু সময়ৰ পৰিৱৰ্তে মই এৰি পেলাই মই বিজেপিত যোগদান কৰিছোঁ বিজেপিত মই যোগদান কৰাটো 4 বছৰ হৈ গ'ল কিন্তু মই ভাবিছিলোঁ মই ইলেকশ্যন জিকিম তাৰ কাৰণে মই ভয় থাকিছিলোঁ পিছত ওপৰৰ পৰা মোক নিৰ্দেশ দিছে আপুনি যেনে হ'লেও বনগাঁও সমষ্টিৰ পৰা বিজেপিয়ে খেলিব লাগিব ইয়াৰ কাৰণে মই এতিয়া বিজেপিৰ ৰুমৰ পিছত এতিয়া মই নিৰ্বাচনৰ বেছি দিন নাই তাৰ কাৰণে মই এতিয়া নিজে পৰা চেষ্টা কৰিছোঁ।